এই কিন্তু জাগাত ইমান এনেকৈ কিনি ইমান এনে আমি নাপালোঁ ছাত্ৰ-ছাত্ৰীহে ক'ব পাৰিব টান হৈছে নে সহজ হৈছে লেখছো গোটেইকে লেখছো Hey guys, welcome to my channel and this is the new vlog. আশা কৰোঁ সকলোৱে ভালে আছে আৰু মই আপোনালোকৰ আশীৰ্বাদত ভালে আছোঁ। তো গাইজ চলি আছে হাই ছেকেণ্ডাৰী পৰীক্ষা আজি প্ৰথমটো দিন। তো আজি যাম কেনেকা কি হৈছে টিহু কলেজত যাম গোটেইখিনি দেখাবা আপোনালোকক ট্ৰাই কৰিম। তো বলক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ভালছি কেনে হ'ল তোমাৰ ভালছি কিমান মানৰ কষ্ট লেখছো গোটেইকে লেখছো ঠিকে আছে কেনে হ'ল ভালছি ঠিকে আছে তোমাৰ কেনেকুৱা হৈছে ভালে আহি আছিল এটামান চাব লাগে পৰীক্ষা হৈছে এতিয়া ছাত্ৰ-ছাত্ৰীহে ক'ব পাৰিব টান হৈছে নে সহজ হৈছে তথাপি আমি ক'ব লাগে না কিবা হয় এছে লেখছ আছে লেখছো এছে কি লেখছ আছে ইয়ৰ পৰিছে ৰিপৰ্ট মানে এখন ৰিপৰ্ট লেখছো আৰু সেই লেখছো কিবা নটিছ এখন লেখছো ঠিক আছে একদম এই কিন্তু এটা জাগা দিছে কিন্তু একদম এটা তিনিটা জাগা দিছে কিন্তু পৰীক্ষা এই কিন্তু জাগাত ইমান এনেকৈ কিনি ইমান এনে আমি নাপালোঁ তো বেয়া কাম ভাল হৈছে তোমাৰ কেনে আছো ক ভাল হৈছে না ধুনীয়া কি নাম তোমাৰ ক প্ৰীতিস্মিতা প্ৰীতিস্মিতাৰ ভাল হৈছে বুলি কৈছে ভালো হোৱা নাই বেয়া হোৱা নাই বেয়া হোৱা নাই ভালো হোৱা নাই ঠিকে আছে কেনে হ'ল ক ভালেই আৰু ভাল হৈছে বাকী লেটাৰ পাবা লেটাৰ নাজানো পাব লাগে এছে কি লেখছ আছে এছে অহা নাই কেনে আছো ক কেনে আছো ক ভালছি ভাল হৈছে লেটাৰ পাবা না পাম কনফিডেন্সত কৈছে পাব চাগে কেনে হ'ল ভাল হৈছে কেনে আছো খেল কেনে বেয়া হৈছে ভালে হৈছে ভাল হৈছে বাকী এছে ৰিপৰ্ট ৰাইটিং কি লেখছ ঠিকে আছে ঠিকে আছে ভালো হৈছে ভাল নাই কি কম আৰু তোমাৰ কেনে হৈছে ঠিকে ঠিকে ভাল হৈছে লেটাৰ পাবা না তোমাৰ কেনে হ'ল বঢ়িয়া ভাল অকণমান হৈছে বস্তু লেটাৰ লেটাৰ যদি মানে লেখছো গোটেই কি হয় ঠিক আছে তোমাৰ গোটেই লেখছো ভাল হৈছে কেনে হ'ল ঠিকে আছে ঠিকে আছে টান হৈছে নেকি অলপ নাই একদম মানে লেখাখিনি কমন হৈছে আৰু ৰিপৰ্ট এছে নাহিল নেকি এছে অহা নাই আছে ৰিপৰ্ট ৰাইটিং বা সেইখিনি ঠিকে আছে ঠিক পেপাৰ নাজানিম নহয় ষ্টুডেণ্টে লিখিছে অলপ পেজ টান অহা নাই চাগে না টান হোৱা নাই চাগে ঠিকে হৈছে ঠিকে আছে কেনে হৈছে মাইন তো গাইজ আমি ফাইনেলি আহিলোঁ মানে হাই ছেকেণ্ডাৰী পৰীক্ষাৰ খবৰ চবৰ লৈ আহিলোঁ খবৰ মানে কি এনেই জাষ্ট যিমানখিনি পাৰিলোঁ দেখুৱাব ট্ৰাই কৰিছোঁ কিমানখিনি পাৰিলোঁ গম নাপাওঁ তথাপিও দেখুৱাব ট্ৰাই কৰিছোঁ যদি ভিডিঅ'টো চাই কিবাখিনি ভাল পায় অলপমান লাইক কমেণ্ট শ্বেয়াৰটো কৰি থ'ব আৰু লগতে ছাবস্ক্ৰাইব কৰি থ'ব